নমস্কাৰ দীপলিন দাদা। নমস্কাৰ, গুড ইভিনিং। গুড ইভিনিং। স্বাগতম জনাইছোঁ মোৰ লাইভ ছেশ্যনত। ধন্যবাদ ধন্যবাদ। আশা কৰোঁ সকলোৱে ভালে আছে। নাই নাই, এইটো আপুনি বহুত ভুল ভাবিছে। এইটো একদম মিছা কথা। মানে কোনো ভালে নাই, চবৰে পৰিস্থিতি বেয়া হৈ গৈছে। মানে এতিয়া পৰিস্থিতি মানে চবৰে বেয়া, কাৰো পৰিস্থিতি ভাল নহয়, মানে চবৰে বেয়া হৈ গৈছে পৰিস্থিতি। ক'ৰ পৰা আৰম্ভ কৰোঁ? আপুনি যোৱাকালি যে পষ্টটো দিছিলে এনেকৈ হাতেৰে ধৰি, এনেকৈ আঙুঠি এটা থকা হাত এখন ধৰি পেলাই যে আপুনি যে পষ্টটো দিছিলে যোৱাকালি, সেই পষ্টটোৰ পৰা আৰম্ভ কৰক। সেই পষ্টটোক লৈ মানে আমাৰ ল'ৰাখিনিৰ কথাটো জানেই আপুনি। আপোনাক ক্ৰাছ বুলি ভাবে, আপোনাক মানে ৱাইফ কৰাৰ সপোন দেখি আছে। গতিকে আপুনি এই পষ্টটোৰ পৰা আৰম্ভ কৰক। এনেকৈ হাতেৰে ধৰা আঙুঠিটো যেতিয়া ওলাই আছে সেই পষ্টটোৰ পৰা আপুনি আৰম্ভ কৰক। আজি হঠাৎ ৰাতিপুৱাৰ পৰা ভাবি আছিলোঁ যে লাইভ আহিব লাগিব। একদম আপুনি লাইভটো আহি একদম বহুত ভাল কাম কৰিছে। আমাৰ যিহেতু ল'ৰাখিনি একদম পাগল হৈ আছে। মানে আপোনাৰ যোৱাকালি এনেকুৱা এইখন যে ফটোখন আপুনি হাতত হাত ধৰি যিখন ফটো আপলোড কৰিছে, সেইখনৰ কাৰণে আপুনি একদম পগলা হৈছে মানে ল'ৰাখিনি, যে সেই ব্যক্তিজন কোন হয়, সেই আঙুঠি পিন্ধা ব্যক্তিজন কোন হয়। মানে ল'ৰাখিনি মানে জানিবলৈ পূৰা ইচ্ছুক হৈ আছে। গতিকে আপুনি লাইভটো আহি একদম ভাল কাম কৰিছে। আপুনি মানে সেই আঙুঠি পিন্ধা ব্যক্তিজন কোন, আপোনাৰ হাতত হাত ধৰি থকা ব্যক্তিজন কোন আপুনি জানিব বিচাৰিছে। আমি সকলোৱে জানিব বিচাৰিছোঁ। গতিকে আপুনি সেই বিষয়ে কওক আজি ভিডিঅ'টোৰ জৰিয়তে। কিন্তু লাইভ অহাৰ মানে সেই থটটো অহাৰ আগমুহূৰ্তত যেতিয়া দেখিলোঁ বৰষুণ দি আছে, আপুনি সেইটো বৰষুণ বুলি ভাবিছে, কিন্তু সেইটো আচলতে বৰষুণ নহয়। তেতিয়া মানে গোটেই পৰিৱেশটো মিলি গ'ল। ফাগুনৰ প্ৰথম জাক বৰষুণ বুলি কৈছিলোঁ। আপুনি বৰষুণ বুলি ভাবি আছে, কিন্তু বৰষুণ নহয়। সেইটো হৈছে আপোনাৰ যোৱাকালি সেই পষ্টটো হাতত হাত ধৰি যিটো আপুনি পষ্ট কৰিছিলে, সেই পষ্টটো দেখি আপোনাক অসমৰ ল'ৰা যিসকলে ক্ৰাছ বুলি ভাবে আপোনাক, সেই ল'ৰাসকলৰ চকুৰ পানী, দুখৰ চকু পানী। আপোনাৰ সেই হাতখন কোন ব্যক্তি হ'ব পাৰে, কোন ব্যক্তি হ'ব পাৰে, সেই চিন্তাত ওলোৱা সেই চকু পানী, সেয়া আপুনি হয়তো ফাগুনৰ বৰষুণ বুলি ভাবিছে, কিন্তু সেই বৰষুণ নহয়। সেয়া হৈছে আমাৰ সেই ল'ৰাখিনিৰ চকু পানী, দুখৰ চকু পানী। তাতে মোৰ মনে মিলা মানুহো আছে মোৰ লগত। হয় নেকি? আপোনাৰ মনে মিলা মানুহজনো তাতে আছে নেকি? মই দেখুৱাম বাৰু কোন কোন আছে। প্লিজ দেখাওক, আমি সকলোৱে চাবলৈ বিৰাট অপেক্ষা কৰিছোঁ। প্লিজ দেখাওক, প্লিজ প্লিজ। কিছু কথা পাতি মনৰ কথা, ভাল পোৱাৰ কথা, আৰু হেছটেগ ভাল পোৱা এটি নাম। হয় হয়, আমাক সেই ব্যক্তিজনৰ নামটো লাগে। হেছটেগ সেই ব্যক্তিজনৰ নাম, যিজনে আপোনাৰ হাতত ধৰি ফটোখন উঠিছিলে, সেই ব্যক্তিজনৰ নামটো লাগে। আমি জানিবলৈ বহুত উৎসুক হৈ আছে। মানে আমাৰ সকলো ল'ৰাবিলাকে পূৰা জানিবলৈ ইচ্ছুক হৈ আছে যে কোনো সেই ব্যক্তিজন। নৰ্মেল কনভাৰচেশ্যন কৰিম বুলি ভাবিছোঁ আজি। ভাল পোৱাৰ কথা, মনৰ কথা। আমাক বেলেগ একো নালাগে, আমাক মাত্ৰ সেই ভাল পোৱা ব্যক্তিজনৰ নামটো লাগে। কোন সেই ব্যক্তিজন, কোন তেওঁ, আমাক সেইটো লাগে মাত্ৰ। 1000 পিপল, 1000 মানুহে অলৰেডি জইন কৰিছে। এই 1000 গোটেইখিনি কেৱল ল'ৰা, যিয়ে আপোনাৰ সেই কেৱল কথাটো শুনিবলৈ আহিছে, সেই ব্যক্তিজন কোন। গতিকে আপুনি কৈ দিয়ক সোনকালে, সেই ব্যক্তিজন কোন, সেইখিনি জানিবৰ কাৰণে 1000 ল'ৰা গোট খাই গৈছে আপোনাৰ ভিডিঅ' লাইভ অহাৰ লগে লগে। গতিকে কৈ দিয়ক নামটো, কোন আছিলে তেওঁ। বৰ ধুনীয়া লাগিছে দেই, ৰঙা ৰঙাকৈ। ধন্যবাদ ধন্যবাদ। আমাৰ ল'ৰাবোৰ কিন্তু বৰ হাৰামী ল'ৰা দেই। এতিয়া দেখা পাইছে যোৱাকালি হাতত হাত ধৰি ফটো দিছে, কোনোবা নিশ্চয় কোনোবা নিজৰ ব্যক্তি। তাৰ পাছতো ল'ৰাখিনিয়ে ফ্লাৰ্ট কৰিব মানে এৰাই নাই। ৰঙা ৰঙত বৰ ধুনীয়া লাগিছে বোলে। মানে কি ফ্লাৰ্টিঙৰ স্কিল, মানে কি কবি মানে ল'ৰাখিনিৰ কথা। উপায় নাই ৰচোন, বোৱাৰী যেতিয়া লাইন দিয়ে আৰু সেইটো বিয়াও হোৱা নাই এতিয়ালৈকে। আপুনিতো বিয়াও হোৱা নাই, গতিকে অলপতো দিবই বাৰু, সেইটো বেয়া পাই ল'ব নাই। আজি মই এটা পষ্ট দিছিলোঁ, গতিকে সেই পষ্টটোত এবাৰ যাম দেই। আমিও তেতিয়াৰ পৰা সেইটোৱে অপেক্ষা কৰিছোঁ। আপুনি কেতিয়া কয় সেই পষ্টটোৰ কথা, আপুনি হাতত ধৰা পষ্টটোৰ কথা কেতিয়া কয়। আমি যিখিনি লাইফত আছোঁ 1000 ল'ৰাখিনি, সেই 1000 ল'ৰাখিনি আমি সেই কথাটোৰ কাৰণেইতো আমি অপেক্ষা কৰিছোঁ বৰ্তমান। ইয়াত যিসকলে মোক চাই আছে তেওঁলোকে নিজৰ নিজৰ অভিজ্ঞতা মোক ক'ব পাৰে। কিনো আৰু অভিজ্ঞতা, একো অভিজ্ঞতাই নাই, কি ক'ম। কিন্তু মই এটা কথা সুধিব বিচাৰোঁ, মোক আপোনাৰ কেনেকুৱা লাগে? মোক আপোনাৰ কেনেকুৱা লাগে? তুমি আছাই মোৰ হৃদয়ত। আজি যেতিয়া মই পষ্টটো দিলোঁ তেতিয়া বহুত ধুনীয়া ধুনীয়া। আপুনি বহুত ধুনীয়া ধুনীয়া বুলি ক'লে, এইটো কথাটো শুনি বহুত বেয়া লাগিল। আপোনাৰ কাৰণে ল'ৰাবোৰে কমেণ্টত কান্দি আছে, কমেণ্টত নদী বৈ গৈছে, চকু পানীৰ কমেণ্টত নদী বৈ গৈছে, চকু পানীৰ নদী। তাৰপিছত আপুনি ক'লে বহুত ধুনীয়া ধুনীয়া। কিছুমানেতো গাছৰ তলৰ ৰছী লৈ ৰখি আছে ছুইচাইড কৰিবৰ কাৰণে, গাছৰ তলৰ ৰছী লৈ থিয় হৈ আছে ছুইচাইড কৰিব বৰ্তমান আপোনাৰ সেই পষ্টৰ কাৰণে, পষ্টটো দেখাৰ পিছত। তাৰপিছত আপুনি ক'লে বহুত ধুনীয়া ধুনীয়া। কথাটো শুনি সঁচাই বহুত বেয়া লাগিল, সঁচাকৈ বহুত দুখ লাগিছে আজি কথাটো শুনি। আপোনাৰ কথা শুনি বহুত ধুনীয়া ধুনীয়া বুলি ক'লে, বেয়া লাগিল, সঁচাকৈ বেয়া লাগিছে। গতিকে মই কমেণ্ট উলিয়াই লৈছোঁ। সীমান্ত শৰ্মাই লিখিছে, সঁচাকৈ আজি বৰষুণ জাক আহি দেহ মন জোৰাই পেলাইছে।
ইফালে ল'ৰাবোৰে কান্দি চকু পানীৰ বৰষুণ দি দিলে আৰু সিফালে বৰষুণে বোলে দেহ মন জোৰাই পেলাইছে। কেনেকুৱা ধৰণৰ চকু পানীৰ বৰষুণে দেহ মন জোৰাই পেলাইছে, কি ক'ম মানে। এইফালে চকু পানীৰ পূৰা বৰষুণ দি আছে, দুখৰ চকু পানী। বৰষুণ জাকি খন্তেকীয়া যদিও দেহ মন শীতল কৰি পেলালে। এইটো কমেণ্ট কোনোবা নিশ্চয় ছোৱালীয়ে কৰিছে যাৰ বয়ফ্ৰেণ্ডে দীপলিনা বাক মানে পত্নী কৰাৰ সপোন দেখি থাকে, ইমাজিন কৰি থাকে। চকু পানীৰ বৰষুণ ভাল লাগছে এইকাৰণে। কিবা এটা গাওঁ। বহুত সময়ৰ পৰা মই সেইটোৱে ক'ম বুলি ভাবিছিলোঁ, কিবা এটা ভাল কিবা এটা গাওক, ভাল চাই কিবা এটা একদম ধুনীয়া লগা কিবা এটা গাওক। তুতছে নাৰাজটোৱে গাওঁ। এইফালে গোটেই অসমৰ ল'ৰা আপোনাৰ ওপৰত নাৰাজ হৈ আছে আৰু সেইফালে আপোনাৰ হাতত ধৰাজনত আপুনি নাৰাজ হ'লেই, আপোনাৰ নাৰাজগী আৰম্ভ হ'লেই মানে। গাওক তুতছে নাৰাজে গাওক, কিবা এটা গাওক, শুন নহয় ভাল লগা গালে হ'ল আৰু মনো আৰু কি যিকোনো হৈ যায়, চলি যায়। तुझसे नाराज नहीं जिंदगी हैरान हूँ मैं, ओ हैरान हूँ मैं। ভালপোৱা এটি নাম। হয় আমাক সেই নামটো লাগে, ভালপোৱা এটি নামৰ সেই নামটো লাগে আমাক, মাত্ৰ নামটো লাগে আমাক, বেলেগ নহয়, মাত্ৰ নামটো লাগে। কোন সেইজন, সেই ভালপোৱাজন কোন? ভালপোৱা এটি নাম, সেইটো বিষয়ে আজি বহুত বেছিকৈ নকওঁ, কাৰণ সেইটো ক'বৰ কাৰণে আমি আৰু এদিন কথা পাতিম। আমি ভাবি আছিলোঁ আজি সেই নামটো ক'ব, হাতত ধৰা ফটোখনৰ সেই ব্যক্তিজনৰ নামটো ক'ব, কিন্তু আপুনি আকৌ কেইদিনমান বিচাৰিলে, আকৌ চকু পানীৰ বৰষুণ হ'ব কেইদিনমান, আকৌ কিছুদিন চকু পানীৰ বৰষুণ হ'ব, আকৌ কি ক'ম মানে। ভাবিছিলোঁ আজি ক'ব বুলি আমি সকলোৱে 1000 ল'ৰা আমি ঠুক খাইছোঁ এই লাইফটোত, তাৰপাছতো আমি নক'লে, আপুনি পিছত ক'ম বুলি ক'লে, বহুত দুখ লাগিছে কথাটো শুনি। আমি ভাবিছিলোঁ আজি গম পাম যে আপুনি সেইটো সঁচাকৈ পষ্ট দিছে নে কিবা নতুন গান আহি আছে। আপুনি সেইটো যদি ভালদৰে স্পষ্ট কৰি দিলে তেতিয়া আমাৰ ভাল লাগিল হয়। যদি আপুনি নতুন গান বুলি কয় তেনেহ'লে আমাৰ নতুন উৎসাহ, নতুন জীৱন পোৱা যেন লাগিব মানে আমাৰ। যদি আপুনি সেইটো এটা গান বুলি কয়, সেইটো আপোনাৰ নিজৰ জীৱনৰ আচল ছবি নহয়, আপুনি এটা গানৰ চৰিত্ৰ সেইটো কৈছে, তেনেহ'লে ল'ৰাখিনি মানে এই চকু পানীৰ বৰষুণখিনি অথলে নাযায়। চ' মই বহুত বেছি দীঘলীয়া নকৰোঁ। আপুনি যদি আৰু দীঘলীয়া নকৰোঁ বুলি কৈছে আৰু আমিনো কি জোৰ কৰিম, আপুনি হৈছে ডাঙৰ মানুহ, আমি হৈছে সৰু মানুহ, আমিনো জোৰ কৰি আপোনাৰ একো নহয়। গতিকে আপোনাৰ ইচ্ছা, আৰু আপুনি যদি ইচ্ছা নকৰে আৰু দীঘলীয়া কৰিব তেনেহ'লে আমাৰো উপায় নাই, আমি ইয়াতে সমাপ্ত কৰোঁ। আজিৰ এইটোৱেই বিশেষ কথা যে ভাল পাই থাকক আৰু ভালপোৱা বিলাওক। এই লাষ্টৰ এই কথাটো শুনি মোৰ অলপ দুখ লাগিলে। মই এতিয়া ভালপোৱা কাৰোবাক দিবলৈও ভালপোৱা কোনো নাই আৰু ভালপোৱা বিলাবলৈও কোনো নাই, গতিকে অলপ মানে দুখ অনুভৱ লাগিলে এই লাষ্টৰ কথাখিনি শুনি। অল ইজ ৱেল, দুখ লাগিল অলপ, উপায় নাই, কোনো নাই বিলাবলৈ, উপায়টো নাই।